হাই হেল্ল' নমস্কাৰ, মোৰ নতুন এটা ব্লগলৈ স্বাগতম। মই এতিয়া আহিছোঁ চিটি চেণ্টাৰলৈকে। ইয়াতে ধুনীয়া ডেক'ৰেশ্যন কৰিছে ভেলেণ্টাইন ডে'ৰ কাৰণে। ভিতৰত মানে ধুনীয়া পৰিৱেশ সজাইছে বুলি শুনিছোঁ। মই চাব আহিছোঁ, যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাম। ইয়াৰ চিটি চেণ্টাৰৰ বাহিৰৰ পৰিৱেশ এয়া চাওক। এয়া বাহিৰৰ পৰিৱেশ ধুনীয়া গ্ৰীণ একদম বনাই দিছে। চাই থাকিব ভিডিঅ'টো। মোৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক চিটি চেণ্টাৰৰ বাহিৰৰ পৰিৱেশ। আই লাভ চিটি চেণ্টাৰ এইখনত মানে ফটো উঠিবৰ কাৰণে ইমান দেৰি ৰখিছোঁ নহয়। ফটো উঠিবলৈ জেগা নাই, মানুহ ৰখি লাষ্টত কিবাকৈ ভিডিঅ'টো অকণমান বনাইছোঁ। উপায় নাই আৰু মানুহ থাকিলে। এয়া মোৰ ফ্ৰেণ্ড। বলক এতিয়া অকণমান ভিতৰলৈকে যাওঁ। ভিতৰৰ পৰিৱেশ আপোনালোকক যিমান দূৰ পাৰোঁ দেখুৱাম। চাই থাকিব ভিডিঅ'টো। বলক। দেখিছেনে ভিতৰৰ পৰিৱেশ? ইমান মানুহ আজি কিন্তু নাই, অকণমান কম আছে মানুহ। বলকচোন ভিতৰতে ইয়াত দেখিছে এইবোৰ ৰঙা লাভ সজাই থৈ দিছে। যিমান দূৰ পাৰোঁ দেখুৱাম বাৰু। বলক অকণমান দেখুৱাই আছোঁ। এয়া চাওক। এয়া দেখিছে সুন্দৰ ফুলেদি এনেকৈ মানে সজাইছে, বহুত ডাঙৰকৈ। এইটো কিন্তু সজাইছে, ভাল লাগিছে। ওচৰত যাবলৈ মানে মানুহ আছে ন, বহুত ওচৰত যাবই নোৱাৰি। ধুনীয়া সজাইছে, ধুনীয়া লাগিছে। আহিব আপোনালোকে অকণমান চাবলৈ। এয়া মই এতিয়া ওপৰত আহিছোঁ। ওপৰৰ পৰা লাভটো দেখুৱাম বুলি ভাবিছিলোঁ। কেনেকুৱা হয় চাওক। ভালে লাগিছে বাৰু, বেয়া লগা নাই, ধুনীয়া লাগিছে। এয়া চাওক। এয়া দেখিছেনে লাভবিলাক একদম ধুনীয়াকৈ হাতেৰে চুব পাৰি। ইমান ধুনীয়া মজা বনাইছে, ভাল লাগিছে একদম। দেখিছে চাৰিওফালে লাভ। এইটো ওপৰত হয়, ওপৰৰ ফ্ল'ৰত মানে এনেকৈ বনাইছে। আৰু হাৰ্ট শ্বেপটোৰ তলত ধুনীয়া লাগিছে। দেখিছে কি মজা। অকণমান দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। ওপৰৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। মই ভিডিঅ'টো ইয়াতে শেষ কৰিব লৈছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ ৱাটছিং মি।